হেল্ল' এভৰিৱান আৰু মই গৈ আছোঁ বিজয়নগৰলৈকে বিজয়নগৰৰ আজি এখন ৰেষ্টুৰেণ্ট অ'পেনিং কৰিব হৈ আছে ডিম্পু দা আহিব তো আৰু সকলোৱে জানে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা ইতিমধ্যে আহি পাইছে তেওঁ ইনগ্ৰেশ্যনো কৰি ল'লে মই অলপ দেৰিকৈ গৈ পালোঁ তাৰপিছত মানে এতিয়া দাদাক চাহ আৰু কিবা নাস্তা কৰিব দিছে ভালকৈ চোৱা নহ'ল বাৰু কি দিছে সেয়া আইজনী ছোৱালীজনী তাৰপিছত মই গ'লোঁ ডিম্পু দাৰ লগত ফটো উঠিবলৈ ডিম্পু দাৰ ফটোখন উঠিলোঁ ডিম্পু দাৰ লগত তাৰপিছত মই ফটো উঠাৰ পিছতে সৰু এজনী মাইনাই আৰ্ট কৰিছিলে সেয়া আৰ্টটো ডিম্পুদাক দিলে তাৰপিছত মিডিয়াসকলকতো জানেই মিডিয়াসকল গোটেইবিলাক উপস্থিত হৈছে তো ডিম্পুদাৰ ইণ্টাৰভিউ লৈ আছে কিবা কিবি লৈ আছে নিউজত দিব আৰু মানে তাৰপিছত এইটো হ'ল ওপৰ মহলালৈকে গৈছিলোঁ তাৰপিছত আমি গোটেইবিলাক মোৰ ষ্টুডেণ্টো আছিলে আমি গোটেইবিলাক গৈছিলোঁ দুৰ্ভাগ্যবশতঃ ছোৱালীকেইজনীয়ে লগ নাপালে আৰু এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো আৰু ইয়াতে মিঠাইৰ পৰা পৰঠাৰ পৰা চাওমিনৰ পৰা গোটেইখিনি সুবিধা ইয়াতে দিয়া হৈছে আৰু এয়া মোৰ মৰম লগা ষ্টুডেণ্ট কেইজনী ফটো উঠাত ব্যস্ত আছিলে আৰু গোটেইকেইটা আমি একেলগত গ'লোঁ আৰু শেষত আমি বিদায় মাগিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব